নমস্কাৰ বন্ধু-বান্ধৱীসকল, হিমাদ্ৰীৰ আৰ্হি পৰিয়ালৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আজি ৰাতি সাজত বনাব লৈছোঁ ভুল জহা ভুলৰ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ আৰু আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। আৰু মই এতিয়া ষ্টাৰ্ট কৰোঁ ভাজিখিনি বনোৱা। আৰু চাওকচোন মই কেৰাহী পাতি থৈছোঁ, এতিয়া আৰম্ভ কৰোঁ আহক ভিডিঅ'টো। কেৰাহী পাতি থৈছোঁ, তাৰপিছত কেৰাহীত দিম মই অলপ লৈছোঁ শুকান মাছ, আৰু শুকান মাছখিনি মই বইল কৰি থৈছোঁ, মানে অলপ গৰম পানী উতলাই পেলাই চেকি থৈছোঁ পানীখিনিৰ পৰা। আৰু অকণমান লৈছোঁ আদা, আৰু এইফালে লৈছোঁ নহৰু আৰু পিঁয়াজ এটা। আৰু এয়া কেৰাহী গৰম হৈ আছে, গৰম হোৱাত মই দিম পিঁয়াজ, নহৰু আৰু আদাৰ পেষ্টখিনি দিছোঁ। আৰু এতিয়া দিম অলপ জিৰা, এইখিনি ভালদৰে ভাজি লওঁ। এতিয়া এইখিনি ভালদৰে ভাজ খাইছে। আৰু আপোনালোকে শুকান মাছ বাৰু কেনেকৈ খাই জনাবচোন, শুকান মাছৰ ৰেচিপি মোক জনাব। আপোনালোকে যদি বেলেগ বেলেগ পদ্ধতিত খাই তেতিয়াহ'লে ময়ো বনাবলৈ সুবিধা পাম। আৰু এতিয়া এইখিনি ভাজা হৈ গৈছে, শুকান মাছৰ এটা গোন্ধ ওলায়, আৰু সেইবাবে মই শুকান মাছখিনি অকণমান বইল কৰি লৈছোঁ। আৰু বইল কৰি লোৱাৰ লগতে মই শুকান মাছখিনি এতিয়া ডাইৰেক্ট দি দিম। মাছখিনি দি দিছোঁ, আৰু দিয়াৰ পিছতেই দিম ভুল। এয়া হৈছে জহা ভুল, আৰু জহা ভুলতে মই কি কৰিছোঁ অলপমান গৰম মছলা দি থৈছোঁ। আৰু এতিয়া দি দিওঁ এটা আলু দিছোঁ, অলপ দিম হালধি, নিমখ আৰু নিমখ দি দিছোঁ। এতিয়া অলপ লৰাই লওঁ। আৰু ভুলত পাৰিলে গৰম পানী ব্যৱহাৰ কৰিব, ঠাণ্ডা পানী কৰিলে ভুলখিনি ভাল নহয় খাবলৈ আঞ্জাখিনি। আৰু মই গৰম পানী যিহেতু কৰি থৈছোঁ, তেনেকৈ মই গৰম পানী ব্যৱহাৰ কৰিম। আৰু অলপ সময়ৰ কাৰণে ঢাকন মাৰি দিম, যিহেতু ভুলৰ পৰা এটা পানী ওলাব, আৰু সেই পানীখিনি ওলোৱালৈ ঢাকন মাৰি দিম। এবাৰ ঢাকনখন খুলি চাওঁ, আৰু জহা ভুলৰ কি ধুনীয়া এটা মানে গোন্ধ আহিছে নহয়, সঁচাকৈ ভাল লাগি গৈছে। ভুল খুবেই প্ৰিয় মোৰ। আপোনালোকে বাৰু ভুল ভাল পায়নে খাই? আৰু এটা কথা জনাবচোন, প্ৰায় মানুহে ভুল নাখায় বিষৰ কাৰণে, প্ৰায় মাইকী মানুহবিলাকে। ভুল বাৰু বিষৰ কাৰণে বেয়া নেকি এইটো জনাবচোন মোক, কাৰণ আজিকালি মানে মাইকী মানুহৰ বেছি বিষ ন, আৰু সেইবাবে হয়তো ভুল নাখায় কিছুমানে। কিন্তু মই ইমান নাজানো ভুল যে বিষৰ কাৰণে বেয়া, কিন্তু আপোনালোকে যদি জানে জনাবচোন। আৰু ইয়াত দেখিছেনে ভুলে কি ধুনীয়াকৈ পানী এৰি দিছে, আৰু এই পানীখিনিতো নহ'ব, আৰু সেইবাবে মই উতলাই থোৱা সেই গৰম পানী অলপ দি দিম। যথেষ্ট এইখিনিয়ে অলপ দিছোঁ পানী, কাৰণ ভুলত বেছি পানী দিলেও বেয়া লাগে। আৰু অলপ উতল অহালৈকে ঢাকনখন মাৰি দিম, আৰু তাৰপিছত হৈ যাব। মাৰি দেখিছে মোৰ ভুলৰ পানী পূৰা শুকাই গৈছে। আৰু এতিয়া এইখিনি নমাই দিম, আৰু ধুনীয়াকৈ সিজি গৈছে। মই আলু কেইটুকুৰমান ভাঙি দিছোঁ, আৰু এতিয়া গোটেইখিনি গেছ বন্ধ কৰোঁ, আৰু গোটেইখিনি নমাই লওঁ। ধুনীয়াকৈ সিজি গ'ল পূৰা যিহেতু, আৰু ধুনীয়া গোন্ধও ওলাইছে। আপোনালোকে এনেকৈ খাই চাব। আৰু একেবাৰে চিম্পুল হয়, মই ইয়াত জলকীয়া দিয়া নাই, আৰু সেইবাবে খাবলৈ আৰু সোৱাদ হয়। ভুলৰ যিটো মিঠা সোৱাদ সেইটো ওলাই যায় যদি জলকীয়া নিদিয়ে বা বেলেগ মছলা নিদিয়ে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব। দেখিছে মই কি ধুনীয়াকৈ ইয়াতে বাকি দিলোঁ, আৰু এইয়া ভুল আৰু শুকান মাছৰ আঞ্জা। এইখিনি